তুমি যদি নিজকে নিজে মিছা কৈ থাকা এইটো তোমাৰ অভ্যাসত পৰিণত হ'ব। তুমি যদি নিজকে কমজোৰি অসহায় ভাবি থকা এইটো তোমাৰ অভ্যাসত পৰিণত হ'ব। তুমি কোনো কামত লাগি থাকিবা নাকি হাৰ মানি ল'বা ডিপেণ্ড কৰে সেইটো তোমাৰ হেবিট অভ্যাস কি। তোমাৰ নিজকে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। তোমাৰ লোৱা প্ৰত্যেকটো ডিচিশ্যনক ষ্ট্ৰং কৰি ল'ব লাগিব। তুমি যদি ভাবি থাকা কিবা ডাঙৰ এটা কৰিবা আৰম্ভ কৰি দিয়া, বহুত ষ্ট্ৰং কঠিন এটা কাম আৰম্ভ কৰি দিয়া, এইটো প্ৰথমবাৰ কৰিবলৈ গৈয়ে যদি ফেইল হৈ যোৱা, সমস্যা আৰু কঠিন সময়তে যদি কৰা তথাপিও আগুৱাই যোৱা, এই পৰিস্থিতিতে এটা সাহসী চৰিত্ৰৰ জন্ম ল'ব, নহ'লে সেই চৰিত্ৰটোৱে মৰি যাব। তুমি অৱশ্যই কামবোৰ কৰাৰ কাৰণে থিয় হোৱা যেতিয়া তুমি ক্লান্ত, যেতিয়া তুমি দুৰ্বল, যেতিয়া তুমি হতাশ, বেলেগৰ তুলনাত প্ৰতিবাৰেই তুমি এক পা আগুৱাই যোৱা। তুমি অৱশ্যই বিচাৰি পাবা তোমাৰ ড্ৰিমক। সৰু এটা গছৰ পুলি যেনেকৈ সঠিক পানী বতাহ পালে এটা ডাঙৰ গছৰ আকাৰ লয়, তোমাৰ ভিতৰতো এনেকুৱা এটা গছ পুলি আছে যাক সঠিকভাৱে প্ৰশিক্ষণ দিলে তোমাৰ ভিতৰৰ শক্তি ডাঙৰ আকাৰত পৰিণত কৰিব। তোমাৰ মেইন শক্তি তোমাৰ হাত পাৱত নহয়, তোমাৰ ভিতৰত, তোমাৰ মনত। তোমাৰ শক্তিশালী বাহিৰৰ দুনিয়াত নহয়, তোমাৰ ভিতৰৰ দুনিয়াত হ'ব লাগিব। আৰু সেইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়া তুমি নিজৰ লগত নিজে সঠিক হ'বা। নিজকে নিজে যি প্ৰমিছ কৰিছা সেইটো পূৰণ কৰিবা। সেই প্ৰমিছবোৰ তুমি নিজকে নিজে কৰিছা সেইবোৰ সম্পূৰ্ণ কৰিবা। তুমি স্পেচিয়েল কোনো কিছু কৰিবলৈ পাৰা বা নকৰা, তথাপিও নিজকে যথেষ্ট সন্মান কৰা। দৈনন্দিন পুৱাত টোপনিৰ পৰা উঠাৰ পিছত তোমাৰ সন্মুখত সেই অপৰচুনিটিবোৰ থাকে যিটো দি তোমাৰ পাষ্টতকৈ আজি আৰু বেটাৰ হ'ব পাৰিবা। যদি তোমাৰ লাইফত বেটাৰ কোনো কিবা নহৈ থাকে তেনেহ'লে সেইটো তোমাৰ ভুল, কাৰণ এই পৰিৱৰ্তনৰ চেলেঞ্জটো দৈনিক আমালোকৰ সন্মুখত আহি থাকে। আমি পৰিৱৰ্তন হওঁ বা নহওঁ, আমি বেটাৰ কিবা কৰোঁ বা নকৰোঁ, সেইটো আহে আৰু গুচি যায়। আমি পৰিৱৰ্তন হ'বলৈ নোখোজিলে কোনোদিন আমাৰ লাইফত বেটাৰ কৰিব নোৱাৰিম। কোনেও তোমাৰ লাইফ ঠেলি তুলিবৰ বাবে নাহে, তোমাকেই তোমাৰ লাইফ টানি তুলিব লাগিব। বেটাৰ কিবা কৰিবলৈ গ'লে তোমাক অৱশ্যই তাৰ কাৰণে চেলেঞ্জিং কাম কৰিব লাগিব। এই দুনিয়াত প্ৰতিটো দিন প্ৰতিটো সময়ে চেলেঞ্জত ভৰি আছে। আমি সকলোৱে জানো যে ফেলিয়াৰ ইজ অপজিট অফ ছাকচেছ। ফেলিয়াৰ এটা বস্তু আৰু ছাকচেছ এটা সম্পূৰ্ণ বেলেগ বস্তু নহয়, ভুল। ফেলিয়াৰ ছাকচেছৰ অপজিট নহয়, ফেলিয়াৰ হ'ল প্ৰথম ষ্টেজ। এইটোৱেই হ'ল মেইন ষ্টেজ ছাকচেছ পোৱাৰ। দুনিয়াত কোনো বস্তুৱেই ফ্ৰীত পোৱা নাযায়। এজন ভিকাৰীয়ে তেওঁ ফ্ৰীত ভিক্ষা নাপায়, তাৰ লগত এনেকুৱা কিবা নহয় কিবা বস্তু আছে যিটো দিলেহে মানুহে তাক ভিক্ষা দিয়ে, আৰু সেইটো হ'ল ইজ্জত, সন্মান। তেওঁলোকৰ গ্ৰেছ ডাউন কৰি, ডিগনিটি ডাউন কৰি হাত আগবঢ়াই দিয়ে। প্ৰত্যেকটা বস্তুৰে এটা মূল্য আছে, এটা ভেলু আছে। ছাকচেছ বস্তুটো আচলতে কি? আমি ভাবোঁ ডাঙৰ বাড়ী গাড়ী, কোটি কোটি টকা, লাক্সাৰিছ লাইফ, কিন্তু নহয়। ছাকচেছ হ'ল ভিক্ট্ৰি, ছেটিছফেকশ্যন। যেতিয়া আমি আমাৰ লাইফৰ লগত ছেটিছফাইড হওঁ সেইটোৱেই হ'ল ছাকচেছ। জন্মৰ পিছতে কোনেও বিল্ডিং নহয়, জন্ম লৈ কোনেও ডাঙৰ মানুহ হ'ব নোৱাৰে। তাৰ কাৰণে হাৰ্ড ৱৰ্ক, কষ্ট দুয়োটাই বহুত জৰুৰী। যিয়ে ড্ৰিম আৰু সপোন দেখে তাৰ কিহৰ প্ৰয়োজন সেই লৈ ভাৱনা চিন্তা কৰে, নিজৰ কাৰণে গ'ল ছেট কৰে, ডিৰেকশ্যন ছেট কৰে। কিন্তু যেতিয়া আগুৱাই যায় বাটত বহুতো বাধা আহে, বহুতো সমস্যা আহে, সেইবোৰ চাই ভয় পায়, তেতিয়া পিছুৱাই আহে আশে পাশৰ সমস্যাবোৰ যাক আগুৰি পেলায় আৰু কয় তই জিকিব নোৱাৰিবি, তই হ'ব নোৱাৰিবি। আৰু আমাৰ নুবুজে তেতিয়াই সেইবোৰ মানি লয় আৰু আমি উভতি যাওঁ যে আমি কৰিব নোৱাৰিম, আমালোকক দি নহ'ব। তাত কিছুমান মানুহ এনেকুৱাও হয়, তেওঁলোকে মনৰ পৰা মানি লয়, একচেপ্ট কৰি লয় চেলেঞ্জক যে অহা ভাই মই ৰেডি। যিয়ে মনৰ পৰা সকলোবোৰ সমস্যাক আৰু বাধাক মানি লয় তেওঁ শেষতে জিকি যায়। যিকোনো চেলেঞ্জৰ দুটা দিশ হয়, এটা হাৰ্ট আৰু এটা জিত। কিন্তু মই ভাবোঁ তাৰ নামৰ কোনো বস্তুৱেই নাই এই পৃথিৱীত। তাৰ বিপৰীতে যিটো আছে সেইটো হ'ল শিক্ষা। কিয় ফেইল কৰিছা সেই কাৰণটো জানি লোৱা, শিকি লোৱা আৰু তাৰ পিছত জিকি লোৱা। মই এটা ৰিফৰ্মাৰ, মই এটা ক্ৰিয়েটাৰ, মই কালচাৰ হিষ্টৰী ক্ৰিয়েট কৰি দিম।